নমস্কাৰ, মই মৌচুমী। বলক আজি এটা ধুনীয়া ঠাইত লগে ভাগে যাওঁ। লেটছ গো। আৰু আমি গৈ পোৱাৰ পাছত ই আকৌ আমাক একদম গেটৰ মুখতে ৱেলকাম কৰিছে। সেউজীয়া পৰিৱেশ বাৰু কোনে বেয়া পায়, সকলোৱে ভাল পায় নহয় জানো। সেইকাৰণে দেওবাৰ দিনটোত যিহেতু ঘৰতে থাকোঁ, ভাবিলোঁ অকণমান ওলাই যাওঁ। আৰু দিচাং নৈৰ পাৰতে এই কৃষি পামখন আছে আৰু বিভিন্ন ধৰণৰ খেতি বাতি ইয়াত আছে। লগতে খুব ধুনীয়াকৈ এনেকৈ বহিবৰ কাৰণে তেওঁলোকে বিভিন্ন ঠাই সজাই পৰাই দিছে। আপোনালোকে ভিডিঅ'টোত অকণমান চালেই ধৰিব পাৰিব যে পৰিৱেশটো ইমান বেছি ধুনীয়া। প্ৰায় 2 পৰা 3 ঘণ্টামান সময় এই পামখনতে আমি বহি থকাৰ দৰে হ'ল, কাৰণ সময়খিনি উপভোগ কৰি সঁচাকৈ বহুত বেছি ভাল লাগিছিল। আৰু ইমান ধুনীয়াকৈ আচলতে সজাই পৰাই থৈছে, এনেকুৱা পৰিৱেশনো কাৰ ভাল নালাগে নহয়নে। আপোনালোকো কেতিয়াবা আহিব, ইয়াত খুব এটা শান্ত পৰিৱেশ আৰু খোৱা বোৱাৰ ব্যৱস্থাও আছে, কিন্তু আজি নাছিলে। কুকজন অলপমান ব্যস্ত আছিলে বুলি ক'লে। আৰু বাৰু যি কি নহওক, আমি এনেই আজি চাবলৈ কাৰণে জেগাটো যোৱা নিচিনা হ'ল। যিহেতু ঘৰৰ একেবাৰে ওচৰতে, তাতে আকৌ দিচাং নৈৰ লগত মোৰ বহুত এটা ঘনিষ্ঠ সম্পৰ্ক, কাৰণ মোৰ ঘৰ দিচাং নৈৰ কাষতে। সৰুৰ পৰা দিচাং নৈতে গা পা ধুই ডাঙৰ হোৱা ছোৱালী, গতিকেলৈ দিচাংখনক খুব বেছি ভাল পাওঁ। আৰু এই বেলি ফুলটো যে, এইটো আগতে সৰুতে খুব উৰাইছিলোঁ। তাতে মই এটা দেখি দাঙি লৈ উৰাওঁ বুলি লৈছিলোঁ, কিন্তু ই ভাগিয়ে থাকিলে হাতত। বাৰু যি কি নহওক, খুব এটা সুন্দৰ সময় পাৰ কৰিলোঁ এই সেউজ কৃষি পামখনত। আপোনালোকো কেতিয়াবা আহিব, খুব এটা শান্ত পৰিৱেশ, ভাল লাগিব। আৰু তাৰ পৰা আমি ওলাই আহি গৈ নাজিৰা পালোঁগৈ, আৰু নাজিৰাত বিৰিয়ানী খালোঁ। তাৰপাছত বেগভিলাত সোমালোঁ, কফি খালোঁ। এনেকৈ দিনটো আজি শেষ কৰিলোঁ। আৰু এটা নতুন ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পাম, নতুন কিছুমান কনচেপ্ট লৈ। এইটো এটা মোৰ এনেই আজি ডেইলি ব্লগ আছিলে, লগতে অকণমান আউটিং, ওলাই যোৱা অকণমান পৰিৱেশ দেখালোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। নতুন এটা ভিডিঅ'ত পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মই বিদায় মাগিছোঁ। ধন্যবাদ।